আজি 3টা গোল 100% দিবই। চাইড আমি ইমাৰ্জেঞ্চিত আহি আছোঁ। আমাৰ বৰ্তমান জাষ্ট নাও ন' টাইম টু ষ্টেণ্ড এণ্ড ষ্টে, ৰখিবলৈ আমাৰ সময় নাই। আমাৰ ওচৰত টাইম বহুত শ্বৰ্ট হৈ আছে, ফোন কৰি মাতি আছে প্লেয়াৰসকলে। আমাৰ দেৰি হোৱাৰ কাৰণে আৰু স্কুটি স্পীডটো আৰু বঢ়াই দিয়া হৈছে। শ্ল' এয়া মই শ্ল' কৰিবলৈ ক'লোঁ। ফিল্ডৰ গেট পালোঁহি, বৰ্তমান গেটত সোমাইছোঁ। এয়া সকলোৱে চাব। বন্ধুসকল, আজিলৈকে মই যিখিনি ভিডিঅ' বনালোঁ, কোনোদিনে স্কুটিত বা বাইকত উঠি মই ভিডিঅ' বনোৱা নাছিলোঁ। মোৰ জীৱনৰ ফাৰ্ষ্ট আজি মই স্কুটিত উঠি ভিডিঅ' বনাইছোঁ। যদি কিবা ভুল হয় মোক ক্ষমা কৰিব। তাৰে কামনাৰে মই আজি ভিডিঅ'বিলাক আপোনাক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বন্ধুসকল, লগৰজনে 2টা নহ'লে 3টা গোল দিম বুলি মোক কথা দিছে। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকোঁ, কথাটো সঁচা নে মিছা। মোৰ কথা আছে। শেষ। বন্ধুসকল, বৰ্তমান খেল আজৰি হৈ গ'ল। আমাৰ যিজন পাৰ্টি, লগৰজনৰ যিটো পাৰ্টি 4 গোল দিয়া হৈ গ'ল।
আমি উটনি আহি থাকোঁতে 3 গোলৰ কথা কৈছিলোঁ, এতিয়া এই গোল বাঢ়িয়ে গ'ল, 4 গোল হৈ গ'ল। খুব সুন্দৰকৈ খেলিলে। অপজিট পাৰ্টিয়ে এগোলো দিব নোৱাৰিলে, আমাৰ 4 গোল হ'ল। এই একেবাৰে লাষ্টত এতিয়া হেণ্ডছেক লৈছে চবকে। কেই গোল হ'ল? 4 গোল ন? 4 গোল ন? বঢ়িয়া বঢ়িয়া, থেংক ইউ।